ওয়েলকাম টু মাই ইউটিউব চ্যানেল রায়হানস ব্লগ। আমি আজি গৈ আছোঁ এখন শান্তি ঠাইলৈ। তাৰ মানে কথাটো হ'ল আমি এতিয়া গৈ আছোঁ মানে ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ। এইখন হ'ল মন্ত্ৰী নজৰুল ইছলামৰ ঘৰ। এইটো উলুবাৰীত থকা ঘৰ। আহি এতিয়া পালোঁ নদীৰ পাৰ। এইখনেই হ'ল নদীৰ পাৰ। এয়াই হ'ল আমাৰ অসম, এয়াই হ'ল আমাৰ প্ৰাকৃতিক। এনেকুৱা মনোমোহা সৌন্দৰ্যৰ মাজত আহিলে মনটো ইমান ভাল লাগি যায়। চাওকচোন দৃশ্যটো কেনেকুৱা ভাল লাগিছে।
লগত আছোঁ।